তেওঁ ৰাভা জাতিৰ হৈ থকা নাই তেওঁ সমগ্ৰ অসমৰ এজনী অসম কন্যা তেওঁৰ যি সাহসিকতা তেওঁৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি অকল ৰাভা জাতিৰ কাৰণে কৰা নাছিলে সমগ্ৰ অসমবাসীৰ কাৰণে সমগ্ৰ তেখেতে যি কাম কৰিছিলে সেই কাম কৰাটো আমাৰ কাৰণে ৰাইজৰ কাৰণে কৰিছিলে কিন্তু তেখেতৰ যি মৃত্যু সেই মৃত্যু অতি দুখনীয় দুখ লগা সেই মৃত্যুক আমি অতিকৈ অসমবাসীয়ে দুখ পাইছোঁ সকলো অসমবাসীয়ে গম পাইছে তেওঁৰ মৃত্যুৰ কি ৰহস্য আছে আমি আশা কৰিম তেওঁৰ যি মৃত্যু সেই মৃত্যুৰ যি ৰহস্য সেই সত্যটো আমি ন্যায় পাব লাগে আৰু নেক্সট যাতে জোনমণি ৰাভাৰ দৰে কোনো মহিলাই এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ মৃত্যু বৰণ কৰিবলগীয়া নহয় আমি আজি এই মঞ্চৰ পৰা আজি সমদলৰ পৰা সমগ্ৰ অসম চৰকাৰক গৃহ বিভাগক আমি নিখিল ৰাভা মহিলা পৰিষদৰ পৰা অনুৰোধ জনাম জোনমণি ৰাভা যি তেওঁৰ এটা অতি দুখ লগা মৃত্যুবৰণ কৰিলে সেই মৃত্যুৰ এটা সত্য তেওঁৰ যি ন্যায় সেই ন্যায় পাওক তেখেতে এটা আৰক্ষী বিষয়া হৈও ন্যায় পোৱা নাই আমি জনসাধাৰণে কেনেধৰণৰ ন্যায় পাম গতিকে পিছৰ পৰ্যায়ত তেনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক আৰু আজি এনেকুৱা এইটো কাৰ্যসূচী লোৱা হৈছে যদি পিছলৈ আমি এই তেখেতৰ মৃত্যুৰ সঠিক ন্যায় বিচাৰ নাপাওঁ তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলনত আমি ইয়াতকৈ অধিক শক্তিশালী কাৰ্যসূচী ল'বৰ কাৰণে সাজু হৈছোঁ সকলো অসমবাসীয়ে নিশ্চয় আমাক সঁহাৰি জনাব এইটো আশা কৰোঁ যাতে গৃহ বিভাগে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে মহিলা আচলতে তেওঁ যি মহিলা নাৰী সেই নাৰী আচলতে অকল নহয় নাৰী দেৱী মা ভাই ভণ্টি পৃথিৱীৰ সকলো ভাতৃ হয় কিন্তু আজি নাৰীৰ ইমান অপমান লীনা দলে তেওঁ নাৰী হৈও এজনী নাৰীক তেখেতৰ মৃত্যুত নিশ্চয় তেখেতে দুখী বুলি আমি ভাবিছোঁ লীনা দলে গ্ৰেপ্তাৰ কৰিব লাগে তাৰোপৰি যিসকল দুষ্ট চক্ৰান্ত ব্যক্তি আছে তেখেতসকলকো গ্ৰেপ্তাৰ কৰি উচিত ন্যায় পাব লাগে এইটোৱে আমাৰ বিচাৰ যাতে আহি থকা সময়ত অসমত নহয় সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ দুষ্কৃতি কাৰ্য নহয় তাৰ বাবে আমি ৰাভা মহিলা পৰিষদে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰকো আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ হয় আজি ওদালগুৰি জিলাৰ সমূহ জাতি জনগোষ্ঠী লগ হৈ আজি যি প্ৰতিবাদ সমদল উলিওৱা হৈছে এই প্ৰতিবাদ সমদলৰ জৰিয়তে আমি অসমৰ যিখন চৰকাৰ চলি আছে এই চৰকাৰ তথা গৃহ বিভাগক আমি গৰিহণা দিব বিচাৰিছোঁ আজিৰ তাৰিখত জোনমণিৰ যি হত্যা কৰিলে যি ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল এই ষড়যন্ত্ৰ হত্যাক আজিৰ তাৰিখলৈকে কোনো এটা ন্যায় দিব পৰা নাই আজিৰ তাৰিখত কোনো এজন বিষয়া এছ পি লীনা দলে আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই যিজন ব্যক্তিৰ নেতৃত্বত এই ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হৈছে যি সুদক্ষ SI বুলি আমি সকলোৱে অসমবাসী ৰাইজে জ্ঞাত সেই অসমবাসী ৰাইজে জ্ঞাত থকা সুদক্ষ SI জনক আজিৰ তাৰিখত SP লীনা দলেৰ নেতৃত্বত ষড়যন্ত্ৰ কৰি মৃত্যুদণ্ড দিয়া হৈছে গতিকে আমি SP লীনা দলে অতি সোনকালে গ্ৰেপ্তাৰ কৰি যি উচিত শাস্তি প্ৰদান কৰিব লাগে সেই শাস্তি অতি সোনকালে প্ৰদান কৰিব লাগে আৰু যেতিয়ালৈকে সেই SP লীনা দলৰ লগতে যিসকল অসম আৰক্ষী বিষয়া জড়িত আছে সেই আৰক্ষী বিষয়াসকল অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেওঁলোকক ফাঁচি প্ৰদান কৰিব লাগে যেতিয়ালৈকে এই জোনমণি ৰাভাৰ ন্যায় আমি নাপাওঁ তেতিয়ালৈকে আমি এই প্ৰতিবাদ চলি থাকিব নিৰন্তৰভাৱে চলি থাকিব আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যিজন গৃহ বিভাগৰ মুখ্যমন্ত্ৰী তেখেতে নিজৰ গৃহ বিভাগটো তেখেতে নিজৰ হাতত ৰাখিছে আৰু তেখেতে আজিৰ তাৰিখত নিজৰ বিভাগৰ এজন SI মৃত্যুৰ ক্ষেত্ৰত তেখেতে আজিলৈকে এটা ভাল কমেণ্ট দিয়া আমি দেখা পোৱা নাই গতিকে তেখেতক আমি গৰিহণা দিছোঁ আৰু তেখেতে এই কাৰণে লীনা দলে গ্ৰেপ্তাৰ কৰা নাই বা লীনা দলে প্ৰত্যাখ্যা দিব বিচাৰিছে নেকি যে তেখেতৰ ভাই সুশান্ত বিশ্ব শৰ্মাৰ লগত SP লীনা দলে যে এটা মধুৰ সম্পৰ্ক আছে সেই মধুৰ সম্পৰ্কৰ কাৰণে বা তেখেতৰ বদনাম হ'ব বুলি লীনা দলে তেখেতে বচাব বিচাৰিছে নেকি আমি আজিৰ এই প্ৰতিবাদী সমদলৰ জৰিয়তে তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতক উচিত তদন্ত কৰি তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো আমি অসম চৰকাৰ তথা গৃহ বিভাগৰ লগতে CBIক আমি অনুৰোধ জনাইছোঁ তথা দাবী জনাইছোঁ ধন্যবাদ হয় আজি আমি নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি আঞ্চলিক সমিতি হৈ আজি এই ধাৰণাসূচীত আমিও ভাগ লৈছোঁ যিহেতু আমি ক'বলৈ গ'লে আজি বহুত দুখৰ বিষয় দুখ লাগিছে আজি যিহেতু জোনমণি ৰাভাৰ
যোনটো ৰহস্যজনক মৃত্যু বুলি ভাবিছিলোঁ, পিছত দেখা গ'লোঁ তাক হত্যা কৰিছে। সেইটো হত্যাক লৈ আজি ওদালগুৰি মাজমজিয়াত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণৰ জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগক আমি এইটোৱে জনাওঁ যে অতি শীঘ্ৰে জোনমণি ৰাভাৰ যিসকল দোষী আছিল, যিসকল সিহঁতক হত্যা কৰিছিলে, সিহঁতৰ উচিত তদন্ত হ'ব লাগে আৰু যিসকল দোষী সিহঁতে উচিত শাস্তি পাব লাগে। এই আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী।